আমাৰ স্কুলৰ এজনী ছাত্ৰী কৃতি ছাত্ৰী বড়ো মিডিয়ামৰ তেওঁ সুমিতা বড়ো ইংৰাজীত সৰ্বোচ্চ 93% নম্বৰ পাবলৈ সক্ষম হৈছে। ইতিমধ্যে আমাৰ বড়ো মিডিয়ামৰ ইংৰাজী শিক্ষক মাননীয় আমাৰ সহকাৰী প্ৰধান শিক্ষক বীৰেন্দ্ৰ কুমাৰ নাৰ্জাৰীয়ে তেখেতে ঘোষণা কৰিছিল যে ক্লাছৰ পৰা যিজন ছাত্ৰ ছাত্ৰীয়ে ইংৰাজীত লেটাৰ নম্বৰ পাবলৈ সক্ষম হ'ব তেওঁক ফুলাম গামোচা আৰণেৰে সম্বৰ্ধনা জনোৱাৰ লগতে মিঠাইও খুৱাব আৰু লগতে টকা 5,000 পুৰস্কৃত কৰিব। এটা বৃহৎ ঘোষণা কৰিছিল। যদি ক্লাছটোৰ পৰা যিমান কেইজন ছাত্ৰ ছাত্ৰী আছে সকলোৱে যদি পায় তেতিয়াহ'লে সকলোকে দিম বুলি কৈছিল, কিন্তু সকলোৱে পাবলৈ সক্ষম নহ'ল। এজনী ছাত্ৰীয়ে কৃতকাৰ্যতাৰে এই কণ্ডিশ্যনটো ফুলফিল কৰিছে, মানে তাই 80 নম্বৰতকৈ বেছি 93% নম্বৰ পাবলৈ সক্ষম হৈছে। আৰু সেই উপলক্ষে আজি আমাৰ সহকাৰী প্ৰধান শিক্ষক মহোদয়ে সেই ছাত্ৰীজনীক সম্বৰ্ধনা জনোৱাৰ লগতে মিঠাই টোপোলাও আগবঢ়াব। আৰু এই চেগতে মই সকলো ছাত্ৰ ছাত্ৰীলৈকে আগন্তুক দিনত যাতে ছাত্ৰ ছাত্ৰীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত এনেকুৱাকৈ এজনীৰ ফলত আৰু যাতে বহু কেইজনীয়ে বা বহু কেইজন ল'ৰা ছোৱালীয়ে আগবাঢ়ি যাব পাৰে সেই উপলক্ষে অলপ অনুপ্ৰেৰণামূলক ভাষণ পাবলৈ আমাৰ প্ৰধান শিক্ষক মহোদয়লৈ আগবঢ়াব। ধন্যবাদ। আমাৰ হাইস্কুলৰ আমাৰ সহকাৰী আমাৰ স্কুলৰে মোৰ মৰমৰ শিক্ষকবৃন্দ তথা আমাৰ বিদ্যালয়ৰে ছাত্ৰ ছাত্ৰীসকল, আমি গম পালোঁ, সকলোৱে আটাই গম পালোঁ যে আমাৰ এইবেলিৰ 2023 চনৰ যি মেট্ৰিক পৰীক্ষা, এই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট বহুত ভাল হৈছে। আগৰ বছৰবিলাকৰ তুলনাতকৈ বেছি উন্নত মানৰ হৈছে। ধৰক আগতে আমি এজন বা দুজনে আমি ফাৰ্ষ্ট পাবলৈ সক্ষম হৈছিলোঁ, কিন্তু এই বছৰ একেলগে আমি 21জন যিহেতু ফাৰ্ষ্ট ডিভিজন পালোঁ আৰু তাৰ ভিতৰতে ডিষ্টিংশ্যন পালোঁ। গতিকে আমাৰ ৰিজাল্ট আগতকৈ খুব ভাল হৈছে। আৰু সেইকাৰণে আমি আমাৰ আটাইকেইজন শিক্ষক বন্ধুসকলেও মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ মই যাচিলোঁ। আৰু আমাৰ যিসকলে কৃতি ছাত্ৰ ছাত্ৰীসকলে উন্নত নম্বৰ লাভ কৰি ভাল ৰিজাল্ট প্ৰদৰ্শন কৰিলে তেওঁলোকলৈ মোৰ আন্তৰিক মৰম আৰু ধন্যবাদ মই যাচিলোঁ। গতিকে এতিয়া আমি যিটো কাৰ্যসূচী ল'বলৈ গৈ আছোঁ, এই বিষয়ে আমাৰ ছায়েন্সৰ শিক্ষক মাননীয় শ্ৰী বিষ্ণুৰাম মেধি ডাঙৰীয়াই তোমালোকক ব্যাখ্যা কৰি গ'ল যে আমাৰ বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষক সন্মানীয় শ্ৰীযুত বীৰেন্দ্ৰ কুমাৰ নাৰ্জাৰী ছাৰে আগতে মানে ঘোষণা কৰিছিল যে তেওঁ ক্লাছ 10 ইংৰাজী লয়, ইংৰাজী ছাবজেক্ট। গতিকে তেখেতৰ ইংৰাজী ছাবজেক্টত যোনে মানে লেটাৰ মাৰ্ক বা তাৰ ওপৰত ৰাখে তেখেতে এটা ফুলাম গামোচা লগতে নগদ 5,000 টকা দিম বুলি তেখেতে ঘোষণা কৰি থৈছিল। যোৱা বছৰে ঘোষণা কৰিছিল আৰু লগতে মিঠাইৰ টোপোলা এটা দিম বুলিও তেখেতে কৈছিল। আৰু সেইকাৰণে এই অনুষ্ঠানটো আজি কৰাৰ কাৰণে আমি ইয়াত সকলোৱে মানে সমবেত হৈছোঁ আৰু তোমালোকক মাতা হৈছে। গতিকে আমি আমাৰ যিগৰাকী ছাত্ৰীয়ে ইংৰাজীত হাইষ্ট নম্বৰ 93 ৰাখিবলৈ সক্ষম হৈছে তাক আমি ইয়াতে তোমালোকৰ সন্মুখত আমাৰ সকলো ছাৰ বাইদেউসকলৰ সন্মুখত আমি তেখেতে ঘোষণা কৰা তেখেতে নিজেই নিজৰ হাতৰ দ্বাৰাই তেখেতক পুৰস্কৃত কৰিব 5,000 টকাৰ নগদ আৰু লগতে এটা ফুলাম গামোচা আৰু লগতে মিঠাই টোপোলা এটা তেখেতে নিজৰ হাতেৰে মানে তেখেতক মাতিব। গতিকে আমাৰ এই আছে সুনিতা বড়ো সন্মুখত আহিব লাগে। আমাৰ শিক্ষকসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত আমাৰ সহকাৰী প্ৰধান শিক্ষক মাননীয় শ্ৰীযুত বীৰেন্দ্ৰ কুমাৰ নাৰ্জাৰী তেখেতৰ এটা ফুলাম গামোচা দিব আৰু লগতে 5,000 টকাৰ এটা টোপোলা দিব আৰু লগতে এটা ডাঙৰ মিঠাই টোপোলা এটা দিব। এয়া
এতিয়া আমাৰ পুৰস্কাৰ দিওঁতা আমাৰ সহকাৰী শিক্ষক প্ৰধান শিক্ষক হীৰেন্দ্ৰ কুমাৰ নাৰ্জাৰীলৈ আগবঢ়াইছোঁ। তেখেতে ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে আৰু চিন্তাধাৰাৰ উদ্দেশ্যে আজিৰ এই হঠাৎ অনুষ্ঠিত হোৱা আমাৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত হোৱা মাননীয় প্ৰধান শিক্ষক মহোদয় আৰু লগতে আমাৰ এই বিদ্যালয়ৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মচাৰীবৃন্দ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি বৈনিম अनजाग्रा फरायसुला फरायसुलि जोङो मानो हरखाब जमा जादों नोंसोर मिथिखाबाय जे सुनिता बरुवा इंराजियाव 93 नम्बर मोननो हादों लेटार नम्बरनिबो बारा दा बिनि थाखाय आङो बेनो मोनसे मान होनो थाखाय बे दिनैनि बे थुबुर जानायखौ मावफुंनाय जादों। जियानो जाथों जे इयुनावबो आङो बेबायदि सानदों आरो जाय जाय लेटार मोनगोन बिसोरनो होबावनो थाखाय आं इयुनावबो सानदों। बेखायनो नोंसोर बयबो गोसो हो। মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই এইটো উদ্ভাৱনীমূলক বঁটা তোমালোকেও তেনেকৈ চেষ্টা কৰিবা। আমি তোমালোকৰ কাৰণে আৰু ভৱিষ্যতে এনেধৰণে কাৰ্যসূচী লৈ সম্বৰ্ধনা জনাম। আৰু তোমালোকক মই আজি তোমালোকৰ মাজৰ পৰা এজন আমাৰ ছাত্ৰী সুনিতা বৰক মই সম্বৰ্ধনা বা ৫,০০০ টকাটো দিবলৈ পাই অতি আনন্দিত হৈছোঁ। তোমাৰ আমাৰ বড়ো মিডিয়ামত ইংৰাজীত আজিলৈকে স্থাপনৰ পৰা আজিলৈকে লেটাৰ মাৰ্ক পোৱা নাছিল। সেইকাৰণে মোৰ মনত এটা দুখ আছিল যে কোনোবা যদি কোনো এজন পালে খুব ভাল হ'ল হয়, আমাৰ দুখটো গুচি গ'ল হয়, এনেধৰণৰ এটা ভাৱ হৈ আছিল। কিন্তু আজি সুনিতা বৰাই আমাৰ দুখটো গুচাই দিলে, এটা নম্বৰ পালে আৰু আমাৰ এই কাটবৰা হাইস্কুলৰ ভিতৰতে ইংৰাজীত আটাইতকৈ বেছি নম্বৰ পাবলৈ সক্ষম হ'ল। সেইকাৰণে মই চিন্তাধাৰা আমাৰ ভাৱ সাৰ্থক হোৱা বুলি ভাবিলোঁ আৰু এইটো টকাটো দিব পাই আৰু সম্বৰ্ধনা দিব পাই মই অতি আনন্দিত হৈছোঁ। ধন্যবাদ।